আজি ওলালোঁ এখন বিয়া খাবলৈ আৰু বিয়াখন আছিলে মোৰ এজন লগৰ বন্ধু আৰু গোটেই বন্ধুৰ বিয়াত গৈ পেলাই এনেকৈ দেখিলোঁ ইয়াতে মানে মানুহবিলাকে খাই আছে লগত আমিও খোৱা লোৱা কৰিলোঁ। খোৱা লোৱা হোৱাৰ পিছত আমি লগৰ বন্ধুকেইজন একেলগে বহি আছোঁ। বহি থাকোঁতে এই দৰাজনে মানে আমাক বুজাই আছে গাড়ীখন কেনেকৈ সজাব লাগে, মানে ক'ত সজাব লাগে। আমি এতিয়া ওলালোঁ বৰপেটা আৰু বৰপেটাত আহি পেলাই গাড়ীখন সজাব দিলোঁ মানে দোকানীক। গতিকে দোকানীয়ে একদম কম খৰচত মানে সজাই দিছে। গাড়ীখন মাত্ৰ 1300 টকাত মানে গাড়ীখন ইমান ধুনীয়াকৈ সুন্দৰকৈ সজাই দিছে। গাড়ীখন সজাই অনাৰ পিছত লাহে লাহে ৰাতি হ'ল আৰু ৰাতি হোৱাৰ লগে লগে আমি দৰাৰ লগত একেলগে লগ লাগি পেলাই আমি গ'লোঁ কইনা আনিবলৈ। ইয়াৰ দৰাই মানে এতিয়া পেণ্ডেলৰ ভিতৰলৈ গৈ আছে। দৰাৰ ভিতৰত সোমাই অহাৰ লগে লগে দৰাক ধুনীয়াকৈ বহিব দিলে, লগত সকলো মানুহকে বহিবলৈ সন্মান দিছে। গতিকে বহুতখিনি সন্মান দিছে। গতিকে ইয়াৰ পিছত আহি পেলাই এতিয়া দৰাৰ মানে গোটেই বিয়াখনৰ মানে সম্পূৰ্ণ কামখিনি শেষ কৰি পেলাই এতিয়া এনেকৈ লাহে লাহে গোটেই মানুহবিলাকে দোৱা ধৰি আছে। গোটেই মানুহখিনি মানে দোৱা ধৰি শেষ কৰিলে। তাৰপিছত খোৱা লোৱা শেষ হ'ল। খোৱা লোৱা শেষ হোৱাৰ পিছত আমি এতিয়া মানে কইনা আনিবলৈ ৰেডি। কইনা এতিয়া লাহে লাহে ওলাই আহিছে। কইনা ঘৰৰ পৰা ওলাই আহিল। ইয়াৰ পৰা দাঙি লৈ যাব কইনাক গাড়ীলৈকে। গতিকে গাড়ীলৈকে লৈ যোৱাৰ পিছত গাড়ীত বহাই দিয়াৰ পিছত আমি কইনা আৰু দৰাৰ লগত একেলগে ঘৰ। আজিৰ ভিডিঅ' ইমানেই আছিল। বাই বাই।